মাজুলীলৈ আহি যে এনেকুৱা হ'ব মই কেতিয়াও ভবাই নাছিলোঁ। কেতিয়াবা জীৱনৰ আটাইতকৈ ধুনীয়া যাত্ৰাবোৰ হয় যেতিয়া কোনো প্লেন নাথাকে। আজি ঠিক তেনে এটা দিন, অনিয়োজিত ভ্ৰমণ মাজুলী দিশ। এনেদৰে আহি আমি পালোহি বৰ্তমান যোৰহাটৰ এয়া বাইহাটা চাৰিআলি, য'ত জুবিনদাৰ পেইণ্টিং দেখা পালোঁ। সঁচাকৈ মোৰ মনটো আৱেগিক হৈ গ'ল। সকলোৱে জুবিনদাৰ কাৰণে লিখক #জাষ্টিছ ফৰ জুবিন দা, কাৰণ জুবিনদাৰ এতিয়াও ন্যায় পোৱা নাই। ভিডিঅ'টো মই যোৰহাটৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ বাকীখন ভিডিঅ' মই কৰা নাছিলোঁ। সেইবাবে মই যোৰহাটৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান আমি পালোহি নিমাতী ঘাট, আৰু এতিয়া আমি ৰাওনা হৈছোঁ মাজুলীলৈ। বৰ্তমান আৰু এখন ফেৰী গৈ আছে, দেখিছে আপোনালোকে। আমাৰ ফেৰীখন এতিয়া যাবলৈ লৈছে, কাৰণ এখন গাড়ী উঠাই আছে। বৰ্তমান আমাৰ ফেৰী এতিয়া যাবলৈ লৈছে, আৰু বৰ্তমান আমি ৰাওনা হৈছোঁ কমলাবাৰী সত্ৰলৈ। এয়া আমি য'ত দেখাই আছোঁ সেইফালে আমি যাম, যিহেতু যদি আপুনি লাইফত যদি মাজুলী অহা নাই, এবাৰ আহি চাওক। সঁচাকৈ এই ফেৰী ঘাটবিলাকৰ সঁচাকৈ উঠি কিবা এটা ভাল লাগে, মানে ক'ব নোৱাৰি। মানে এইটো ফিল পাইছোঁ, সেইকাৰণে মই উঠিয়ে লৈছোঁ, বহি লোৱা নাই। তো বতাহবিলাক মানে নদী ব্ৰহ্মপুত্ৰৰ হাৱা কি মজা মানে। এইপিনে বেলিটো ডুবু হৈছে, চব কি সুন্দৰ ভিউ মানে। এয়া হৈছে মাজুলী, আমাৰ জুবিন দাই কোৱা মতে মাজুলী। চৰি দেই, মিউজিকটো অফ কৰিবলগীয়া হৈছে, কাৰণ কপিৰাইট অহাৰ চান্স থাকে। এইবোৰ হৈছে দ্বীপ, যিবিলাক সৰু সুৰা দ্বীপ থাকে যে মাজুলীত, সেইবিলাক দ্বীপ। আৰু এইপিনে দিছে ধুনীয়া একদম মানে পৰিৱেশটো, মানে কেনেকুৱা সূৰ্য পোহৰ, আৰু এইপিনে মানে কম্বিনেশ্যনটো চব মানে। মাছমৰীয়া পৰিৱেশ কি যে ধুনীয়া, দেখিছেনে? চাইডত মাছ মাৰি আছে, আৰু দাদাই এইপিনে দিছে আমাৰ ফেৰীখনক কণ্ট্ৰল কৰি আছে হাতত। দাদাক চেলুট দিব লাগে, কাৰণ গোটেই চবৰে লাইফ ইয়াত ফেৰীখনৰ ওপৰত ডিপেণ্ড কৰিছে। তো ধুনীয়া পৰিৱেশ। আৰু এইপিনে দেখা পাইছে আমি বৰ্তমান মাজুলী পাই গ'লোহি। সেয়া ওলাই আছে, গোটেই ফেৰী ঘাট হৈছে কমলাবাৰী ঘাটটো। তো আমি গৈ আছোঁ, বৰ্তমান পালোহি। আৰু যিহেতু মই কালি ৰাস চাবলৈ বুলি আহিছিলোঁ, কিন্তু ৰাস চোৱা নহ'ল। আৰু বৰ্তমান মই গৈছিলোঁ যদি মানে আধা চোৱা কৰি গুচি আহিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল দেই। আৰু বৰ্তমান মই গুচি আহিলোঁ, কাৰণ পিছদিনাখন যাব লগা আছিলে ঘৰলৈ। গুড মৰ্ণিং সকলোকে, পিছদিনাখন ৰাতিপুৱা। আৰু মই এতিয়া বৰ্তমান ৰাতিপুৱা উঠি দাদাৰ লগত গৈ আছোঁ বেটেৰী স্কুটিত। দেখিছে, বৰ্তমান আপোনালোকক লৈ গৈ আছোঁ মাজুলীৰ ব্ৰহ্মপুত্ৰ পাৰলৈ, আৰু তাত বহুতো কিবা কিবি দেখিবলৈ পাব। এয়া হৈছে বৰ্তমান মাজুলী জগতপুৰ। আমি গৈ আছোঁ বৰ্তমান। পঠাই দি যাব লাগিব নেকি? দাম বেছি। এয়া দেখিবলৈ পাইছে কুঁহিয়াৰ খেতি মাজুলীত কি ধৰণে কৰা হৈছে। বহুত খেতি কৰে, কাৰণ মাজুলীখন হৈছে খেতিয়ে প্ৰধান। কাৰণ ইয়াততো এনেকৈ বিশেষ একো নাই খেতিৰ বাহিৰে, আৰু ধান খেতি আৰু যি খেতি নহওক ইয়াত সকলোবোৰ আছে মানে। আৰু ৰাস্তাবিলাক কি মানে ধুনীয়া, মানে গাঁৱলীয়া ৰাস্তা, গাঁৱলীয়াই। আৰু ৰাস্তাবিলাক মানে বনাব নোৱাৰি, কাৰণ যিহেতু বাৰিষা ছিজনতো বানপানীত মাথাউৰি ভাঙি গোটেই ৰাস্তা সকলোবিলাক ধ্বংস কৰি দিয়ে। তো আমি গৈ আছোঁ মাথাউৰি, বৰ্তমান পালোহি আমি মাথাউৰিত চাবলৈ পাইছে। আৰু গোটেই কুঁহিয়াৰে দেখিছে, কুঁহিয়াৰ। আৰু এয়া ওলাই আছে নদী পাৰ, আমাৰ ব্ৰহ্মপুত্ৰ পাৰ। যাব নোৱাৰি এইফালে। এইবিলাক কি খেতি কৰিছ? মাটি কচুৱে দেখোন। ব্ৰহ্মপুত্ৰ পাৰ পাই গ'লো সেই বৰ্তমান। এই গছজোপা মানে মিলাই দিছে মানে জেগাটো। সেইফালে ধৰিবই নোৱাৰিবি আকাশ। এইটো এটা দ্বীপেই হয় ন? এইটো এটা দ্বীপেই হয়। পানী বাঢ়িছে নি কমিছে? শুকাইছে ন? কহাই গৈ থাকে মাটিবিলাক। বুজিছে, মাজুলীত এইবোৰ খেতি মাহৰ খেতি নেকি? দ্বীপ, সেইবিলাক দ্বীপ আৰু সেইবিলাক দ্বীপ, মাজুলী দ্বীপ। এইটো হৈছে ব্ৰহ্মপুত্ৰ পাৰ।
লাইফত প্ৰথমবাৰ জংঘলেদি বাইক তো ঘৰলৈ বুলি আমি এতিয়া বাহনি দি পোনাব লগা হৈছে লাইফত প্ৰথমবাৰ মানে মাজুলীত আহি এক্সপিৰিয়েঞ্চ কৰিলোঁ যে মাজুলীত বাহনি দি মই যাবলৈ ফাৰ্ষ্ট টাইম মানে এনেকুৱা হ'ল আপোনাৰ লগত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে কমেণ্ট এটা জনাবচোন তলত কমেণ্ট বক্সত এইবাৰ দেখিছিলে বাইকটো মানে বাহনি দি লৈ যাবলগীয়া হৈছে কাৰণ আগত পুলিচে আমাক যাবলৈ দিয়া নাছিলে কিবা বোলে মানে অনুষ্ঠান এটা পাতিছে কিবা কোনোবা MLA কিবা আহিছে সেইকাৰণে আমিতো যাবই লাগিবই ইমাৰ্জেঞ্চি আছোঁ আমি সেইকাৰণে বাহনি দি পোনাই দিছোঁ আৰু দেখছে আৰু কোনফালেদি ওলাইছে বে সেয়া দেখিবলৈ পাই আছে সেয়া নাও খেল পাতিছে মূলতে নাও খেল পতাৰ কাৰণে ৰাস্তাটো বহুতেই ব্লক কৰি দিছে এটা চাইডে আহিব দিছে ইফালৰ পৰা যাব দিছে ইফালৰ পৰা আহিব দিয়া নাছিলে সেইবাবে আমি কাৰণ যাবতো লাগিব আমাৰ ঘৰ দেৰি হৈছে কিবা ইমাৰ্জেঞ্চি কাৰণত তো এইবিলাক কৰিব মানে অকণ চাই চিতি কৰিব লাগে সেইটোৱে জানো আৰু মুঠতে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আকৌ এটা ভিডিঅ'ত লগ পাম নতুন এটা ভিডিঅ' নতুন এটা ঠাই নতুন এখন পৰিৱেশত আপোনাৰ লগত মাজুলীত কি এনেকুৱা ঘটনা ঘটিছে কমেণ্ট বক্সত কমেণ্ট কৰক কমেণ্ট বক্সত লিখক আৰু হেছটেগ লিখক জাষ্টিছ ফৰ জুবিন খান